গুৱাহাটীয়ে বুলি নকওঁ অকল গোটেই অসমখনৰ মানুহে মাজত অলপমান মানে প্ৰচলিত হোৱা হৈ গ'ল দে এইটো গ্ৰুপত আহিলে বা এইটো পেজত আহিলে বা বিশেষকৈ কোনোবাই হয়তো মোক পাৰ্চনেলি মঞ্জুলিকা বাইদেউৰ তাত গ'লে আমাৰ কামটো হ'ব বুলি মানে এটা ট্ৰাষ্টত মানুহ মোৰ লগত যোগাযোগ কৰে 2021 মাৰ্চৰ পৰা আজি 2024ৰ লেকে আমাৰ প্ৰায় 120খন 22খনমান বিয়া ইতিমধ্যে হৈ গ'ল মানে মানুহে সেই ঘটক শব্দটো অকণমান ঠাট্টা ৱেত লয় তেতিয়া মানে মই ক'ৰবাত অকণমান এনেকুৱা সময়ত বেয়া লাগিছিল যে মানে মোৰ বহুত বেষ্ট ফ্ৰেণ্ড এজনী এদিন তুমি গৈ পেলাই উকালতি এৰি ইহে হ'লা ঘটকে হ'লা মানে শব্দটো ক'ৰ পৰা ক'ত আহি গ'ল নমস্কাৰ আন্তৰিক অনুষ্ঠানত আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আজি এটি নতুন খণ্ডলৈ আমি এই ষ্টুডিঅ'ত উপস্থিত হৈছোঁ আৰু আমাৰ লগত এগৰাকী মহিলা আজি উপস্থিত আছে যাক আমাৰ অসমীয়া শব্দ এটি কৈছোঁ মই ঘটক বুলি কয় মানুহে আৰু আমাৰ অসমৰ তেখেত এগৰাকী উদ্যমী মহিলা আৰু তেখেতৰ যি সংস্থা তেখেতৰ লগত আৰু বহু কেইগৰাকী তেনেকুৱা মহিলা আছে যি কেইগৰাকী মানুহে আমাৰ বিয়া মানে দুখন ঘৰ এখন কৰাৰ যি পৰম্পৰা তাক সাকাৰ কৰি আহিছে আৰু তেখেতসকলে যথেষ্ট দুখীয়া ল'ৰা ছোৱালীকো সহায় কৰিছে তাৰোপৰি তেখেতৰ সংস্থাই বহুকেইখন গণবিবাহো মানে সম্পন্ন কৰিছে অলপতে আমি গম পাইছোঁ এইটো কথা আৰু তেখেত হৈছে মঞ্জুলিকা সিনহা বাইদেউ নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানত ধন্যবাদ আপোনালোকে ষ্টুডিঅ'লৈ মাতিলে আৰু বাইদেউক আজি সুধিব বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ আপোনাৰ অভিজ্ঞতা কেনেকুৱা ধৰণে আপুনি আগবাঢ়িছে কেনেকুৱা ধৰণে আপুনি আৰম্ভণি কৰিছিলে এই বিষয়ে আমি আজি আলোচনা কৰিম গতিকে মোৰ প্ৰথম প্ৰশ্নটো হ'ল আপোনাৰ আৰম্ভণিটো আপুনি কিয় ভাবিলে যে এনেকুৱা ধৰণৰ কাম এটি মই কৰোঁ আচলতে প্ৰথম আৰম্ভণিটো হোৱাৰ কাৰণটো হৈছিল যে আমাৰ নিজৰ পৰিয়াল কিছুমান যোনে পাত্ৰ পাত্ৰী থাকে তেওঁলোকৰ একচুৱেলি মোৰ প্ৰথম মানে ক'ব গ'লে এটা কথা ক'ব বিচাৰোঁ যে মই যিখন ঘৰৰ পৰা আহিছোঁ মোৰ জন্মঘৰ তেজপুৰৰ জন্মঘৰত মই মোৰ মা দেউতা এওঁলোকক মানে দেখি থাকোঁ তেওঁলোকে নিজৰ পৰিয়ালৰ লোকৰে হওক বা বন্ধু বান্ধৱৰে হওক তেওঁলোকৰ ল'ৰা ছোৱালী থাকিলে মানে চাই দিয়ে মানে খবৰ দিয়ে যে আমুক দিয়ে সেই বস্তুটো মানে মই ক'ৰবাত ঘৰৰ পৰা অকণমান দেখি আহিছোঁ তাৰপিছত কথা গ'ল আৰু এইটো ময়ো তেতিয়া সৰু আছিলোঁ মই ইমান বস্তুটো মাইণ্ড কৰা নাছিলোঁ কিন্তু যেতিয়া মই বাই প্ৰফেশ্যন মই এজ আই এম এ লয়াৰ কিন্তু মই যেতিয়া প্ৰেক্টিচ কৰিব সোমালোঁ তেতিয়া মোৰ এটা বয়স হৈ গৈছিল ময়ো বেলেগৰ কাৰণে ল'ৰা ছোৱালী বিচাৰি দিব পৰা মানে মোক কোনোবাই ফেটত লৈ কথাটো কৈছিল তেতিয়া মই কাৰোবাক বিচাৰি দিওঁ তাৰপিছত এনেকৈ তো মোৰ এই মানে ক'ৰবাত ইণ্টাৰেষ্টটো সোমাই গ'ল আৰু যেতিয়া তেওঁলোকৰ সুখৰ সংসাৰ এখন দেখো পাওঁ তো মোৰ বিৰাটেই ভাল লাগে চ' এনেকৈ কি হ'ল এনেকৈ বস্তুটো থাকি গ'ল আমি কৰি থাকোঁ এটা দুটাকৈ তেনেকুৱা কোনো বিগ বাজেটত বা বহুত ধৰক ডাঙৰ চাৰ্কেল এটাত নকৰোঁ চা চিনাকি মানুহৰ মাজতে কৰি আছিলোঁ হঠাতে কি হ'ল কৰোণা আহিল কৰোণা অহা সময়ত বহুত এনেকুৱা হ'ল আপোনালোকেও গম পাব দিনতে বিয়া পতা মানুহে আৰম্ভ কৰিছিলে সেইখিনি সময়ত ৰাতি বিয়া মানুহ বেছি জমা হ'ব নোৱাৰে এনেকুৱা সেইখিনি সময়ত মানে বেংগলোৰ দিল্লী এনেকুৱা ল'ৰা ছোৱালীবিলাক পুটুক বিয়া হৈ যায় মানে আহিছে ঘৰলৈ সেই ক'ভিডৰ কাৰণে তেনেকুৱা মানে বহুত এতিয়া সেইখিনি সময়ত বহুতে মোক ফোন চোন কৰি সোধে যে ছোৱালী আছে নেকি ল'ৰা আছে নেকি এনেকৈ কয় তেতিয়া ইতিমধ্যেতো ইমান ইমিডিয়েট মোৰ হাততো এনেকুৱা কাৰণ মোৰতো তেতিয়া কোনো মেট্ৰিমনিয়েল ছাৰ্ভিচ খোলা নাই কাৰণ চা চিনাকিৰ মাজতহে বস্তুটো হৈছিল তেতিয়া মই যেতিয়া ভাবি ল'লোঁ যে হয়তো এইটো দেখোন মানুহৰ ৰিকুৱাৰমেণ্টটো বৰ ডাঙৰ বিচাৰিলে কেতিয়াবা মানে পটককৈ নাপায় পেলাই মই হঠাৎ 2021 চনৰ মাৰ্চ মাহত আগদিনা আছিলে ৱমেন্স ইণ্টাৰনেশ্যনেল ডে 8th of March চ' মই ভাবিলোঁ যে মই এনেকুৱা এটা পটককৈ এটা কাম কৰোঁ নেকি মই এটা পেজ খোলোঁ নেকি কিন্তু আৰম্ভণি হৈছে ফেচবুক পেজত কাৰণ মোৰ ফ্ৰেণ্ড চাৰ্কেল বহুত আছে মোৰ ৰিলেটিভছ আছে চ' মই ফেচবুক পেজত মোৰ যি মন গ'ল মই ফেৰী টেল ৱেডিং বুলি এটা পেজ খুলিলোঁ তাৰপিছত প্ৰথমতে মোৰ পেজত মোৰ ফ্ৰেণ্ডছখিনি আহিলে তেওঁলোকৰ দেখিলোঁ তেওঁলোকৰ পৰিয়ালতো তেনেকুৱা ৰিকুৱাৰমেণ্ট আছে তেওঁলোকে তেতিয়া মোক যোগাযোগ কৰিলে আছে দেখোন কৰা কোনোবা আমাৰো আছে খবৰা খবৰি কৰাচোন আমাৰো এনেকৈ মানে পাত্ৰ পাত্ৰী আছে
আগবাঢ়ো দিয়া চবে তো এনেকে আৰম্ভ হ'ল 2021 চনৰ মাৰ্চৰ 9 তাৰিখে পেজটো খুলিছিলোঁ আজি তাৰিখতো সেই পেজত বৰ্তমান আমাৰ 13-14 হাজাৰ মেম্বাৰ্ছ আছে আৰু বিয়াও সেই পেজটোৰ পৰাই গৈ গৈ ফেৰিটেল মেট্ৰিমনিয়েল বুলি আমি এনে ফেৰিটেল ৱেডিং পেজটো আৰম্ভ হৈছিল কিন্তু তাৰপিছত পিছলৈ মই অলপ ক'বলৈ আমাৰ NGO এটা হৈ গ'ল কিন্তু আমি ফেৰিটেল ৱেডিং বুলি আমাৰ অলৰেডি মানে গুৱাহাটীয়ে বুলি নকওঁ অকল গোটেই অসমখনৰ মানুহৰ মাজত অলপমান মানে প্ৰচলিত হোৱা হৈ গ'ল দে এইটো গ্ৰুপত আহিলে বা এইটো পেজত আহিলে বা বিশেষকৈ কোনোবাই হয়তো মোক পাৰ্চনেলি মঞ্জুলিকা বাইদেউৰ তাত গ'লে আমাৰ কামটো হ'ব বুলি মানে এটা ট্ৰাষ্টত মানুহ মোৰ লগত যোগাযোগ কৰে আৰু তেনেকৈ হৈ আজিৰ তাৰিখত 2021 মাৰ্চৰ পৰা আজি 2024ৰ লেকে আমাৰ প্ৰায় 120-22খন বিয়া ইতিমধ্যে হৈ গ'ল হয় হয় যথেষ্ট সুখৰ কথা যথেষ্ট ভাল কথা যদি এনেকুৱা এটি কাম তেখেতে কৰি আছে সঁচাকৈ ক'বলগীয়া কথা আৰু আপোনাৰ NGOৰ বিষয়ে আমি পাতিম বাৰু কিন্তু তাৰ আগতে মই এটা কথা আপোনাক সুধিবলৈ বিচাৰিছোঁ কথাটো হৈছে এটা নৰ্মেল কথা আৰু আমি ধৰক আপুনি এখন বিয়া পাতিবৰ কাৰণে দুটা ফেমিলিৰ লগত আপুনি কথা পাতিব লাগিব এগৰাকী ল'ৰা এগৰাকী ছোৱালী হয় গতিকে কেনে ধৰণৰ অভিজ্ঞতা এগৰাকী ল'ৰাই এগৰাকী ছোৱালীৰ বিষয়ত কেনেকুৱা ধৰণৰ মানে বস্তুবিলাক কেনেকুৱা ধৰণৰ ছোৱালী এগৰাকী বিচাৰে বা ছোৱালী এগৰাকীও কি বিচাৰে প্ৰথম কথা হ'ল ৰিকুৱাৰমেণ্ট সকলোৰে বেলেগ বেলেগ ল'ৰাই আজিৰ এতিয়া যিটো যুগ চলি আছে বিশেষকৈতো ছোৱালীক এজনী চাকৰি বাকৰি কৰি থকা ছোৱালীয়ে বিচাৰে কাৰণ মানুহে ইনকামটোৰ ওপৰত কাৰণ ধৰক চবেইতো গভৰ্ণমেণ্ট চাকৰি নকৰে প্ৰাইভেট ছেক্টৰত জব কৰা ল'ৰাবিলাকৰ অকণমান হেল্পিং হেণ্ড হিচাপে যদি তেওঁৰ ৱাইফে কিবা এটা কাম কৰি থাকে তেওঁলোকে অকণমান ভাল পায় সেইটো কাৰণে মানে মোক ষ্ট্ৰেইট ফৰৱাৰ্ডলি কয় মানে শব্দ এটা ইউজ কৰা হৈছে মই আগতেও মানে পেজত কৈছোঁ যে ডবল ইঞ্জিন বুলি শব্দ এটা আছে ডবল ইঞ্জিন মানে তেখেতৰ ইঞ্জিনটোৰ লগত আৰু এটা যদি ইনকাম এটা আহে সংসাৰখন ভালকে চলি যাব পাৰিব সেইটো তেওঁলোকে লৰাই মানে বিচাৰি আহে ঠিক তেনেধৰণৰ ছোৱালীৰটো অবভিয়াছলি হাজবেণ্ডে চাকৰি বা কিবা বিজনেছ ছেক্টৰত কৰি থকাই বিচাৰে কিন্তু এটা কথা ৰিকুৱাৰমেণ্টটো বেলেগ বেলেগ যেতিয়া ধৰক এইটোও আছে দে মই এইটো নকওঁ যে চাকৰি কৰা ছোৱালীয়ে বিচাৰে বহুতে এতিয়াও চাকৰি নকৰা হোম মেকাৰো বিচাৰে কিন্তু হোম মেকাৰ আজিকালি ছোৱালীয়ে হৈ থাকিব নিবিচাৰে যদিও ল'ৰাই আমাৰ তাত বিচাৰি আহে বা ল'ৰাৰ পেৰেণ্টছে বিচাৰি আহে ছোৱালীয়ে হ'ব নিবিচাৰে ছোৱালীয়ে নহয় মই কিবা নহয় কিবা এটা কৰিহে বিয়া পাতিম হয়তো তেওঁলোকৰ উপযুক্ত গাৰ্জেনে যিটো ভাবে ধৰক ছোৱালী মানুহৰ পঢ়া শুনা কমপ্লিট কৰি 28-29 যদি বিয়াৰ আগৰ দিনৰ কথাটো বেলেগ আগতে গ্ৰেজুৱেশ্যন কৰাৰ পিছতো ছোৱালী এজনীৰ কাৰণে দৰা ঘৰলৈ মানুহে প্ৰপ'জেল লৈ আহিছিল আজিকালিতো কোনোৱে কাকো দেখাই নিদিয়ে কোনো আপোনাৰ মই এনেকুৱাও ফেমিলি বহুত মোৰ তালৈ আহিছে তেওঁলোকে নিজেই কৈছে বহুত তেওঁলোকৰ ফেমিলিটো বহুত ডাঙৰ কিন্তু কোনোৱে তেওঁলোকৰ ছোৱালীজনীলে বা তেওঁলোকৰ ল'ৰালে পাত্ৰ পাত্ৰী চাই নিদিয়ে কাৰণ ৰিস্ক ল'ব টান পোৱা হৈছে কাৰণ আজিকালি সংসাৰবিলাক সোনকালে ভাঙি যায় কাৰণ মানুহৰ বহুত ইগ' প্ৰব্লেমো কিছুমান আহিছে আৰু ফেমিলি লাইফটো মানে চবে বস্তুবিলাক নিমিলে গৈ দেখোন অংকটো মানে যিখিনি আগৰ সংসাৰত বহুত লিমিটেড মানুহৰ ডিমাণ্ডবিলাক আছিলে এতিয়া ডিমাণ্ডবিলাক ডেইলি বাঢ়ি যায় তো সেই তেনেকুৱা কিছুমান কথাৰ কাৰণে আৰু মই একচুৱেলি বডি শ্বেমিঙৰ কথা হয় কিন্তু এটা কথা ক'ব বিচাৰোঁ বহুতে মানে এই শ্লিম বগা তাৰপিছত মানে এই বস্তুটো লৈ কিন্তু এটা মানে আমাৰ ল'ৰাৰ বিশেষকৈ কৈছোঁ মানে এইটো লৈ মানে মোৰ এটা বহুত ডাঙৰ ইছ্যু হৈ যায় কাৰণ সকলোৰে ৰং একে নাথাকে আৰু ধৰক শকত ক্ষীণটো আৰু আজিকালি যুগটোৱে এনেকুৱা হৈ আহিছে মানুহ চিটিং জবত ছোৱালীবিলাক চাকৰি কৰে চিটিং জবত চাকৰি কৰিলে ছোৱালীবিলাক অকণমান ছোৱালী বুলি নকওঁ ল'ৰাও তেনেকৈ শকত হয় অকণ শকত হয় কিন্তু বডি লৈ পেলাই মানে মোৰ বহুত মানে কেতিয়াবা হ'ব লগা বিয়াখনো মানে ছোৱালীজনীক ফটোত চাই পচন্দ কৰে মাককো চাই চব ঠিক ঠাক হৈ যেতিয়া ছোৱালীজনী লাইভ চাই দিয়ে নাই ছোৱালীজনী বিৰাট শকত হ'ব এই আমাৰ ল'ৰাৰ লগত নিমিলিব তো তেনেকুৱা কিছুমানৰ কথা কাৰণে বিয়াখন হৈ নুঠেগৈ আৰু তেনেকুৱাই কথা হয় আচলতে
এইটো একেবাৰে নৰ্মেল কথা এটা যে ল'ৰাটোৱে ছোৱালীজনী ধুনীয়া হোৱাটো বিচাৰে হয় কিন্তু সদায় তেনেকুৱা ধুনীয়া ছোৱালী ক'ত পাব নহয় জানো কিন্তু ইয়াৰ মাজতে মই অন্য এটা কথা সুধো ধৰক আমাৰ আগৰ যিবিলাক পেৰেণ্টছ আছিলে আপুনিও ধৰক তেনেকুৱা এটি এজৰে মানুহ যে আমি আগৰখিনিও দেখিছো এতিয়াৰখিনিও দেখিছো গতিকে আমাৰ আগৰ যিখিনি পেৰেণ্টছ আছিলে বা ল'ৰা ছোৱালী আছিলে তেওঁলোকৰ ৰিকুৱাৰমেণ্ট আৰু আজি নতুন চামৰ ৰিকুৱাৰমেণ্ট পেৰেণ্টছ প্লাছ ল'ৰা ছোৱালী ৰিকুৱাৰমেণ্টটো বহুত চেঞ্জ হৈ গ'ল কাৰণ আগৰ ৰিকুৱাৰমেণ্টটো এনেকুৱা আছিল মা দেউতাহঁতে খুব বেছি বিচাৰিছিলে ল'ৰাজনৰ স্বভাৱ চৰিত্ৰটো ভাল হওক খুৱাব পিন্ধাব পাৰে ঘৰ মাটি ভেটি মাটি অকণমান লাগে সেইখিনিলে হ'লে ছোৱালীজনী সুখীকে থাকিব পাৰে বুলি ইমানখিনিয়ে আৰু এটা সময় এনেকুৱাও আছিল কি গভৰ্ণমেণ্ট চাকৰি প্ৰাইভেট চাকৰি এইটো ট্ৰেণ্ডো নাছিল কিন্তু এতিয়া কমপ্লিট চেঞ্জ এতিয়াৰ সময়ত বেছিভাগ মানুহ মোৰ তালে ফেৰিটেল ৱেডিঙত অহা মানুহ গভৰ্ণমেণ্ট চাকৰি কৰা ল'ৰা হওক ছোৱালী হওক গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে বিচাৰে আৰু প্ৰাইভেট চাকৰিটোক মানে গুৰুত্বই নিদিয়ে বহুতে আৰু এটি কথা নহয়নে মানে এতিয়া এনেকুৱা হৈছে যে ল'ৰাজনে গভৰ্ণমেণ্ট চাকৰি কৰক বা প্ৰাইভেট চাকৰি কৰক বা বিজনেছেই কৰক যিয়ে নকৰক ল'ৰাজনৰ গাড়ী থাকিব লাগিব বেংক বেলেঞ্চ থাকিব লাগিব সেইখিনি লাগিব তেওঁৰ স্বভাৱ চৰিত্ৰ যিয়ে নাই মানে এনেকুৱাও হৈছে যে ফাইনেন্সিয়েলি মানে তেওঁৰ ঘৰখনৰ এনেকুৱাও বিচাৰে মানে যে দেউতাকহঁতৰনো কিমান ধনী ধৰক ল'ৰাজনে কিবা কাৰণে চাকৰি উপযুক্ত হ'ল তেওঁ এজন ভাল চাকৰি কৰে কিন্তু তেওঁৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা আছিলে তেওঁৰ বেকগ্ৰাউণ্ডত তেওঁৰ হয়তো দেউতাক ফাৰ্মাৰো হ'ব পাৰে এজন ফাৰ্মাৰৰ ল'ৰাও ইঞ্জিনিয়াৰ হ'ব পাৰে কিন্তু তেওঁ তেতিয়া ছোৱালী এজনীয়ে ভাবি লয় বা ছোৱালীৰ গাৰ্জেনে ভাবি লয় যে ল'ৰাটোৱেতো এতিয়াহে চাকৰি এটা কৰি মানে ধৰক ইনকাম এটা কৰি আছে বাট তাৰ বেকবোনডালটো ষ্ট্ৰঙেই নহয় তো সেইটো বুলিও মানে বহুত ৰিজেকশ্যন হৈছে আৰু বহুতে পেৰেণ্টছ এনেকুৱাও আহে ধৰক এগৰাকী ছোৱালীৰ মাকে আহি পেলাই যদি মোক এষাৰ কথা কয় যে তেওঁৰ দেউতাকে মানে ছোৱালীৰ দেউতাকে 2.5 লাখ টকা তেওঁৰ মানে ইনকাম চ'ৰ্চ তো তেওঁৰ ছোৱালী তেনেকৈ ডাঙৰ হ'ল এটা ছোৱালীজনীৰ হ'ব লগা যিজন তেওঁৰ ফিউচাৰ হাজবেণ্ড তেওঁ সেই 2 লাখ 2.5 লাখ টকা ইনকাম কৰা বা দেউতাকৰ সমান হ'ব লাগিব কিন্তু সেইটো ক'ত জাষ্টিফিকেশ্যন আছে আপুনি কওক কথাটো হয় আসলতে আমি বেছি এক্সপেক্ট কৰোঁ মানুহ এক্সপেক্টেশ্যন বহুত বাঢ়ি গৈছে এতিয়া মানুহৰ এক্সপেক্টেশ্যনটো বেছি বহুত বেছি হৈ গৈছে আগত কেনেকুৱা আছিলে খাব পাৰিলে হ'ল ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগে আৰু ছোৱালীজনীক সুখত ৰাখিব লাগে কিন্তু এতিয়া কি হৈছে সুখটো মই বিচাৰি ল'ম কথাটো এনেকুৱা হৈছে সুখটো মই বিচাৰি ল'ম তুমি মোক টকা পইচা দিয়া এতিয়া ড্ৰিংক কৰা ল'ৰাও আমাৰ মানে যদিও কোনোবাই কয় আছে তেনেকুৱা বহুত পেৰেণ্টছ বা ড্ৰিংক এলকহলিক লোৱা ল'ৰা পচন্দ নকৰে কিন্তু কিছুমান ছোৱালী সেইটো মানে ৰেডি হৈছে যে একো নাই তেওঁৰ ফাইনেন্সিয়েলি হি ইজ ষ্ট্ৰং চলো একো নহয় মই ড্ৰিংক কৰা অলপ লাহে লাহে কোৱাই পেলাই আৰু কথা বতৰা কিবা এটা কৰি পেলাই মই কমাই দিম কিন্তু নাও আই এম ৰেডি ফৰ দ্য মেৰেজ কিন্তু এই যে ডিভোৰ্চবিলাক হৈছে এইটো এটা কাৰণ বুলি আপুনি ভাবে এইটো নিশ্চয় ভাবোঁ কাৰণ সেইটো কিমান দিনলৈকে আপুনি বাহিৰৰ ৰংটো দেখিলে নহ'বতো এতিয়া ছোৱালী কেইজনী বা ঘৰৰ মানে হয়তো আজি খুব ডাঙৰকৈ এখন ডাঙৰ হল এখনত বিয়া দিছে দামী দামী মেকআপ আৰ্টিষ্ট আনিছে একদম ইণ্ডিয়াৰ আজিকালিতো ফেট ৱেডিঙৰ এটা মানে মানুহক দেখাবা কৰা ৱেডিংবিলাক হৈছে সেইবিলাক বস্তু ধুনীয়াকৈ পাতি দিয়ে কিন্তু যেতিয়া সংসাৰত সোমায় এখন ঘৰৰ ভিতৰত সোমায় এখন ঘৰৰ ভিতৰত কমপ্লিটলি দুজন মানুহ কমপ্লিটলি বেলেগ তেওঁলোকৰ টেষ্ট বেলেগ তেতিয়া পইচাই একোৱে নকয় পইচা নেই বলতা হে তেতিয়া সেই ক'ব গ'লে মই সেইখিনি সময়তে তেওঁলোকৰ আউলটো লাগে আৰু সেই লাগি এটা সময়ত মানে বিৰক্ত হৈ যায় নোৱাৰেগৈ আৰু নে ইমান ফেড আপ হৈ যায় তেতিয়া আৰু ধৰক এটা ডাঙৰ ফেট এলিমনি এটা বিচাৰি তেওঁলোকে ডিভৰ্চলৈ গুচি যায় হয় আচলতে এতিয়া দেখাবা এতিয়া পুৰা দেখাবা জামানা একদম আৰু সেইটো ক্ষেত্ৰত বিয়া যিহেতু আপুনি কৰাই আছে গতিকে আপুনি নিশ্চয় বেছিকৈ ভালকৈ জানিব আগৰ যিটো বিয়াৰ নীতি নিয়মবিলাক যিখিনি চলি আহিছে আমাৰ অসমীয়া পৰম্পৰা মই অসমীয়াৰ কথাই কৈছোঁ আৰু এতিয়া বৰ্তমান যিটো পৰম্পৰা বুলি এইটো ক'ব নোৱাৰি এতিয়া গোটেই চব মিক্স কৰি দিছে আমাৰ কালচাৰটো ক'ত আছে আমাৰ কালচাৰটো কালচাৰ নাই আমাৰ কালচাৰটোত এতিয়া এনেকুৱা হৈ গ'ল আমিনো সেই এতিয়া ক'লা যে মেহেন্দি চেৰিমনি ক'ত আছিলে আমাৰ হালদি চেৰিমনি ক'ত আছিলে আমাৰ মাহঁতে দেউতাহঁতৰ যেতিয়া আমাৰ বিয়াখন মাহ হালধিৰে গা ধুৱাই পেলাই
কইনাজনীক বহাই কোৱা কিন্তু আজিকালিতো সেইটো আমাৰ 7 দিনৰ পৰা পৰব আৰম্ভ হৈ যোৱা আমাৰ মা হালদিটো যেতিয়া গা ধুৱাই নোৱাৰ সময়ত এইটো কৰে কিন্তু এতিয়াতো মানে পৰম্পৰাটো কমপ্লিটলি বেলেগ আৰু আজিকালি আৰু এটা বস্তু মোৰ তাত এনেকৈ আহে যে তেওঁলোকে কোনোবা ইভেণ্ট প্লেনাৰক মানে কণ্টেক্ট কৰে যে মহাৰাষ্ট্ৰীয়ান ষ্টাইলত আমাৰ অসমীয়া ব্ৰাইডটো মহাৰাষ্ট্ৰীয়ান ষ্টাইলত বিয়া পাতিব মানে আমাৰ অসমীয়া নীতি নিয়মত নাপাতে ব্ৰাইডে মহাৰাষ্ট্ৰীয়ান ষ্টাইলৰ কাপোৰ পিন্ধিব ল'ৰাই মহাৰাষ্ট্ৰীয়ান ড্ৰেছ এজন পিন্ধিব বিয়াবিলাকতো আমাৰ কালচাৰটো থাকাগৈয়ে নাই ন নাৰাখা হৈছে মানে আমাৰ মানুহে আমাৰ কালচাৰটোৱে নাৰাখা হৈছে নিশ্চয় সেইটো এইটো একেবাৰে ভাবিবলগীয়া কথা কিন্তু দেখা পাইছো যে বহুত ক্ষেত্ৰত আমি দেখা পাইছো যে বাহিৰৰ মানুহে অসমীয়া বিয়া এখন কেনেকুৱা সেইটো চাবলৈ বিচাৰে কিন্তু এতিয়া ওলাইছে কোনটো মিক্সটো ওলাই গৈছে যেটো অৰিজিনাল আমাৰ অসমীয়া বিয়া হেটো নাই আৰু এতিয়া নাই আৰু অলপ হলেও ৰহন মানে বেছিয়ে লাগি গৈছে এতিয়া এই ক্ষেত্ৰত মাক দেউতাকে একো নকয় নাই মাক দেউতাকে একো নাই মাক দেউতাকে লোকৰ এতিয়া মোৰ ছোৱালী মানে তেখেতৰ ছোৱালীজনী যদি তেওঁৰ ফ্ৰেণ্ড এগৰাকী তেনেকৈ বিয়া পাতিছে তেতিয়া মোৰ ছোৱালী তাতকৈ অকণ বেছিকৈ আমি আৰু অলপ ৰহন লগাই বিয়া পাতিব মানে বস্তুটো তেনেকুৱা হৈ গৈছে মানে কম্পিটিশ্যন টকা পইচাৰ খেলা এনেকুৱা হৈছে কিন্তু আচলতে হ'ব নালাগে আমি নিজস্বতাটো সদায় ৰাখিব লাগিছিল তাৰ পিছত আমি কিবা এটা কৰো হেতু বেলেগ কথা গতিকে আৰু এটি কথা সুধো আপোনাক এই বিয়াৰ ক্ষেত্ৰত আপুনি যেহেতু ইমানখিনি আপোনাৰ অভিজ্ঞতা আছে গতিকে কৰবাত কেতিয়াবা কেৰুন লগাইছে নেকি বাৰে লাগিছে নেকি কেতিয়াবা ধৰক বিয়াখন আপুনি পাতিছে হৈ আছে তাৰ মাজত কেতিয়াবা কিবা অঘটন হৈছে নেকি মানে মাজতটো একো মানে ধৰক বিয়া হৈ যোৱাৰ মানে বিয়াৰ প্ৰসেস চলি থাকোতে তেনেকুৱা একো হোৱা নাই যে কাৰবাৰ হয়তো বিয়া চলি থকাৰ মাজত দে কিবা কমপ্লেইন লৈ আহিছে বা তেনেকুৱা মোৰ ক্ষেত্ৰত হোৱা নাই বাৰু কিন্তু আমি এই 120খন মান যে বিয়া পাতিলো তাৰে কিন্তু দুখন বিয়া আমাৰ ডিভোৰ্সৰ প্ৰসেছত গৈছেগৈ তেওঁলোকৰ বিয়া হোৱা মানে এবছৰমানৰ ভিতৰতে তেওঁলোকৰ কিবা মানে কথা বতৰা বা মনটো নিমিলিলেগৈ তেওঁলোকে মানে ডিভোৰ্স প্ৰসেস এতিয়া লিগেলি তেওঁলোকে গৈছে হেতু মই আপোনালোকক জনাই দিছো কথাটো কাৰণ আমাৰ এনেকুৱা ফেৰিটেলত হৈছে যেটো হ'ব পাৰে কিন্তু মানে হেতু হেখিনি ৰিস্কটো মই লওঁ মানে ধৰক এতিয়া বেডৰুমৰ ভিতৰত বা ঘৰখনৰ ভিতৰত কি হৈছে ময়ো নাজানো কিন্তু আৰু দুজন হাজবেণ্ড ওয়াইফৰ মনটো এটা সময়লৈ সেই মই কৈছো না আপুনিও অলপ আগতে কৈছে যে পইচা পাতি দেখি সকলো বস্তু মিলি গ'ল কিন্তু হয়তো সেই মানুহজন তেওঁ বিচৰা আসল সেই মানুহজন তাই সেইটো মানুহক এটা সময়ত তাইটো সেই মানুহজনক তাই নোপোৱা হৈ গ'ল মানে এইটো অকল টকাটো এইটো মানে ফৰ এ টেম্পৰাৰী বস্তু বুলি ক'ব লাগিব টকা পইচাটো হেতুৱে কথা এৰেঞ্জ মেৰেজত এনেও আপোনাৰ এৰেঞ্জ মেৰেজত আপুনি এজন মানুহক গুটেইখিনি আপুনি নাজানে যে মানুহজন কেনেকুৱা গতিকে সেই বিশ্বাসৰ ওপৰত চলিব লাগিব আৰু ধৰক বিফৰ মেৰেজ মানুহ ঘৰে অকমান খোজ খবৰ কৰে ল'ৰাজন কেনেকুৱা বা ছোৱালীজনীৰ খবৰ লয় তেনেকুৱা ওপৰত সেইটো ভিত্তিতে ল'ৰা আৰু ছোৱালীৰ এৰেঞ্জ মেৰেজ হয় নহয় জানো কিন্তু ভিতৰত গৈ পেলাই তেওঁলোকৰ মনটো কেতিয়াবা নিমিলিবও পাৰে হেতু কোনে একো কৰিব নোৱাৰে আৰু আপোনাৰ যি গণবিবাহৰ কথা মই কৈছো আপুনি দুবাৰকে কৰিলো আমি 2023 আমি লালমাটি দুৰ্গা মন্দিৰত পাতিছিলো ইয়াতে তাতে আপোনাৰ আমি 27 জোৰাৰ বিয়া পাতিছিলো 27 জোৰা আৰু তেওঁলোক আমাৰ বহুত আন্ডাৰ প্ৰিভিলেজ বহুত পুৱাৰ ফ্যামিলিৰ মানুহ হয় তেওঁলোকৰ মানে ঘৰৰ যেতি আপুনি মই পাৰ্সনেলি ভিজিট কৰিছো আমাৰ ভলেন্টিয়াৰ গৈছে তেওঁলোকৰ ফাইনান্সিয়ালি মানে কাপোৰ এজোৰ পিন্ধি বিয়াত দুবেল মানে দুমুঠি ৰাইজৰ মাজত কিবা এটা খোৱাবলৈ পৰা সমতাৰ মানুহ নহয় কিন্তু তেওঁলোকৰ ধৰক মনটো সকলোৰে আছে বিয়া পাতিবলে তেওঁলোকে আমাক এপ্ৰোচ কৰিছিলে যে আমাৰো এনেকৈ আপোনালোকৰ অনুষ্ঠানটোৰে আমাক বিয়া চিয়া পাতি দিব নেকি তেতিয়া আমি কন্যাদান বুলি এটা প্ৰজেক্ট হাতত ললো তে আমি আমাৰ গাঁওবিলাকত আমাৰ ভলেন্টিয়াৰক পঠাই দিও যোনে তেওঁলোকৰ সেইখিনি বিয়া কিন্তু দৰা কইনা আমি চাই দিয়া নাই তাৰে 4খন মান চাই দিছো কিন্তু ম্যাক্সিমাম তেওঁলোকে নিজে চাই চিটি লৈছে কিন্তু মানে বিয়াখন পাতিব পৰা নাই ৰাজুহাকে তো সেই ৰাইজখিনিক আমি তেওঁলোকৰ যিমানখিনি মানুহ আছে তেওঁলোক আমি যোৱাবাৰ আমাৰ 400 মানুহ আহিছে 400 মানুহক আমি 27 জোৰা মানুহক বিয়া পাতিছো তেওঁলোকক কাপোৰ কানি বাচন পাতি সকলো খোৱা আৰু 400 মানুহক নিৰামিষ এখাজ খুৱাব হলো কিমানখিনি খৰচ পাতি হেনু ফেৰিটেল ৱেডিং আৰু ফেৰিটেল সোসাইটিৰ লগত যিখিনি মানুহ জড়িত আছে তেওঁলোকে আমাক বহুত হেল্প কৰিছে সেই হেল্প কৰাৰ কাৰণে আমি 2023 চনত বিয়া কেখন 27খন বিয়া পাতিব পাৰিলো আকৌ এইবাৰ আমি
17 মে'ৰ দিনাখন আমি 17খন বিয়া পাতিছোঁ 17খন বিয়া তাতে গুৱাহাটীও আছে আৰু আমাৰ সোণাপুৰৰ ফালে আছে নেলি ছাইডৰ আছে তেওঁলোকৰ কাৰণে বিয়াখন পাতিলোঁ আৰু অহা বছৰলৈও পাতিম মানে এইটো ফেৰিটেল ৱেডিং বা ফেৰিটেল ছ'চাইটিৰ মানে কন্যাদানৰ প্ৰজেক্টটোৰ ওপৰত আমি বৰ কাম কৰি বৰ ভাল পাইছোঁ আৰু অকল বিয়া বুলি নহয় মই আমাৰ অৰ্গেনাইজেশ্যনটোৱে বৃদ্ধ আশ্ৰমৰ লগতো জড়িত হৈ আছে অৰ্ফেনেজৰ লগতো জড়িত হৈ আছে তাৰপিছত আমাৰ এতিয়া ফ্লাড হৈ আছে এতিয়া আমাৰ পুৰা অৰ্গেনাইজেশ্যনটো ক'ত কেনেকৈ হেল্প কৰিব পাৰে মানুহক আমি সেইকাৰণে তেওঁলোকক পুৰা ছাপোৰ্ট দি আছোঁ কিন্তু এইখিনি কৰিব হ'লে বহুত পুঁজি লাগে পুঁজিখিনি গোটোৱাওঁতে বহুত কষ্ট হয় 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 এইটো বিষয়ে পাতিম এতিয়া মই কৈছোঁ অলপ আগতে যে NGOৰ বিষয়ে আপোনাৰ NGO আপুনি কেনেকৈ আৰম্ভ কৰিলে আৰু এতিয়া কিমান সংখ্যক মানুহ আপোনাৰ NGOৰ লগত জড়িত NGOৰ লগততো বহুতখিনি মানুহে জড়িত হৈ গৈছে কিন্তু মেইনটো আৰম্ভণিটো হোৱাৰ কাৰণটো কিন্তু এই ফেৰিটেল ৱেডিংটো পেজটোৰেই হয় ফেৰিটেল ৱেডিং পেজটো যেতিয়া মই ফেচবুকত আৰম্ভ কৰিছিলোঁ এদিন ৰঙিয়া ছাইডৰ এজনী ছোৱালীয়ে মোলৈ এটা মেছেঞ্জাৰত এটা মেছেজ লিখিলে যে বা আপোনালোকেতো এনেকৈ ফেচবুকেদি আপোনালোকে দৰা পাত্ৰ পাত্ৰী বিচাৰি দিয়ে এনেকুৱা সহায় কৰে কিন্তু মোৰ দেউতাৰ এনেকুৱা ক'ভিডৰ সময়ত আমাৰ মাটি বাৰী যিকণ অকণমান আছিল সেইখিনিও বিক্ৰী হ'ল এতিয়া দেউতাই মোৰ বিয়া বাৰুও পাতি দিব নোৱাৰে টকা পইচা নাই আৰু আমাৰ উপাৰ্জনৰ মানে বহুত মানে তেওঁলোকৰ চলিব বহুত কষ্ট হৈছে আপোনালোকে মানে মোক কিবা বেলেগ ধৰণৰ সহায় কৰিব পাৰিব নেকি তেতিয়া সেই বস্তুটো চামৱেৰ মোৰ মাইণ্ডত এইটো সোমাই গ'ল যে আমি ফেৰিটেল ৱেডিঙত 1 টকাও লোৱা নাছিলোঁ আমি এনেই নিজে নিজে কাম কৰিছিলোঁ মোৰ ফ্ৰেণ্ডছবিলাকো চবেই যেতিয়াই সময় পাই পেজটোক কেনেকৈ গ্ৰ' কৰিব পাৰি আমাৰ হোৱাটছএপ গ্ৰুপ এটা আছে আমি তাতে কাৰ ল'ৰালে কেনেকৈ ছোৱালী এজনী দিলে ভাল হয় আমি এনেকৈ আমাৰ মাজত ডিছকাশ্যন কৰোঁ কিন্তু আমি কেতিয়াও 1 টকাও কাৰোৰ পৰা খোজা নাছিলোঁ তেতিয়া আমাৰ যেতিয়া চিন্তা আমি গোটেইকেইজনী বহি ল'লোঁ তেতিয়া আমি চিন্তা কৰিলোঁ যে আমি যদি একেবাৰে কমকৈ যদি 1000 টকা এটাও লওঁ এই 1000 টকাৰ পৰা আমাৰ তালৈতো এনেকুৱা মানুহ আহিছে ডক্টৰ আহিছে ইঞ্জিনিয়াৰ আহিছে তেওঁলোকে 1000 টকা এটা দিব নোৱাৰিবনে আমাক ওৱান টাইমহে দিব লাগে 1000 টকা এটা যদি আমাক এজ এ ডনেশ্যন দিয়ে আমি এই ডনেশ্যন পইচাৰে আমি এই যিখিনি ল'ৰা ছোৱালী আছে তেনেকুৱা ল'ৰাও আছে তেনেকৈ ছোৱালীও আছে যে আমি যদি তেওঁলোকক কিবা এটা কৰি দিব পাৰোঁ তেনেহ'লে জানো ভাল নহ'ব এই ডিছকাশ্যন যেতিয়া কৰিলোঁ তেতিয়া মই গ্ৰুপ পেজত লিখিলোঁ যে আপোনালোকে এতিয়া যিখিনিয়ে মানে যাৰ পৰা মই 1 টকাও লোৱা নাছিলোঁ দে আৰ অ'কে তেওঁলোকৰ পৰা বিচাৰি কিন্তু নতুন মেম্বাৰ যিবিলাক আহিছে তেওঁলোকে আমাক 1000 টকা দি পেলাই আমাক ৰেজিষ্ট্ৰেশ্যন এটা কৰক আৰু এই পইচাটো আমি কোন কামত লগাওঁ তেওঁলোকক আমি ক্লেৰিফাই কৰি দিছোঁ যে আমি আপোনালোকৰ পইচাৰে আমি ৰাইজৰ কাম কৰিম মানে আপোনালোকৰ ইনডাইৰেক্ট ৱেত হ'লেও আপোনালোকে সহায় কৰি আছে আমি খালি মিডিয়েটাৰহে আমি মাজৰ মানুহটো কিন্তু আপোনাৰ পইচাটো গৈ এইটো তালৈ যাব কিন্তু আমি মাজত থাকি আপোনাৰ সেইটো কনভে কৰিম এনেকৈ কৰিলোঁ বহুত মানুহ আগবাঢ়ি আহিলে তেনেকৈ লাহে লাহে ৰেজিষ্ট্ৰেশ্যন কৰা আৰম্ভ কৰিলে কৰোঁতে গৈ এতিয়া ধৰক আজি 2024 চনত গৈ 1500 টকা এটা হৈছেগৈ সেই 1500 টকাৰে আমি আপোনাৰ কেক বেকিঙে হওক চুলি হেয়াৰ কাটিং হওক টেইলাৰিং হওক তাৰপিছত আপোনাৰ কি কয় এই টেইলাৰিঙৰ বাহিৰে আপোনাৰ ছোৱালীবিলাকক কোনোবা NGOত ক'ৰবাত চাকৰি এটা উইডো হয় চাকৰি এটা ক'ৰবাত দিব পাৰোঁ নেকি কাৰোবাক প্ৰেছাৰাইজ কৰোঁ যে আমাৰ NGOৰ ফালৰ পৰা আহিছে তেখেতৰ এইবিলাক জীৱনত এনেকুৱা কিছুমান লাইফত হৈ গৈছে প্লিজ আপোনালোকে কাইণ্ডলি আমাৰ পৰা এখন লেটাৰ লিখি পেলাই তেওঁলোকক আমি এটা জব দিবৰ কাৰণে তেওঁলোকক ৰিকুৱেষ্ট কৰোঁ আৰু তেনেকৈ 2-এগৰাকীও পাইছেও ধৰক কি হয় তো NGOটোৰ সেই পইচাটো আমি 75% পইচাটো ৰাখি থওঁ এই যে সমজুৱা বিয়া পাতিলোঁ এইবিলাক পইচা আমি তাত কামত লগাওঁ আৰু কিন্তু সেইখিনি সময় যেতিয়া আমি এনেকুৱা এটা প্ৰজেক্ট লৈ আহোঁ আমাৰ ফেৰিটেলৰ ছ'চাইটিত যিখিনি আমাৰ একদম ভাল এক্টিভ মেম্বাৰ তেওঁলোকে আমাক 2000 হওক 4000 হওক কোনোবাই আজি খানাৰ কাৰণে পনীৰ দিলে চাউল দিলে বৰপেটাৰ পৰা মানুহে মৰমত চাউল দাঙি পেলাই লৈ আহে যে ৰাজহুৱা কামত মন্দিৰত বাহঁতে বিয়া পাতিছে আমি আমাৰ 10 কেজি চাউল কণ্ট্ৰিবিউট কৰিছোঁ মানে ৰাইজৰ সহায়ত এই কামখিনি হৈ উঠে কিন্তু মই যেতিয়া কামটো কৰিম বুলি ভাবোঁ মই কিন্তু ৰাইজ মোৰ পিছফালে আছে মই ছাপোৰ্টটো পূৰা পাইছোঁ হয় মই এইটো কথাই সুধিব বিচাৰিছিলোঁ আপোনাক যে যিটো ফাইনেন্সিয়েল ছাপোৰ্ট
বহুত জৰুৰী বহুত জৰুৰী আপুনি অলংকাৰৰ পৰা এজনী ছোৱালী সকলো সপোন থাকে তাই গোটেইখিনি আপোনাৰ এযোৰ কাপোৰ লাগিলে এযোৰ হোমৰ কত খৰচ থাকে গোটেই আৰু এনেকুৱা আমাৰ কোনোৱে ক'ব নোৱাৰে আমাৰ বিয়াত এবাৰতো আমি মাছ ভাতে খুৱাইছোঁ হা আমাৰ এজন বৰ ভাল ৱেল উইচাৰ এজন আহিছে তেখেতে ক'লে মই মাছ দি দিম সেই 400 মানুহৰ তেওঁ মাছ খুৱাইছে তো এনেকুৱা মানুহ আছে কি আমাৰ লাষ্ট মিনিটত হ'লেও মানে মই কৈছোঁ ভগৱান আছে ভগৱানে এই ভাল কামলৈ ৰৈ নাথাকে মানুহৰ সহায়টো আমি পাই যাওঁ তেওঁ কৈ গৈছে আৰু আগলৈও নিশ্চয় পাম মানুহখিনি এই ছাপৰ্টত আছে মোৰ সেইটোৱে কথা কাৰণ আমি মানে ধৰক বহুতে কয় আৰু দে পইচা পাতি লৈ কয় মিছ ইউজ কৰে নেকি আমি মিছ ইউজ নকৰোঁ আমি মানে যে কামত লাগক মানুহে কাম দেখিছে ইয়াৰ মাজতে আপোনালোকে দুখীয়া ল'ৰা ছোৱালীৰো বিয়া পাতি দিছে দুখীয়া ল'ৰা ছোৱালী এইখিনি দুখীয়াই নাই একোৱেই নাই আপুনি ঘৰত গৈ পেলাই তেওঁলোকৰ ফাইনেন্সিয়েলি ছাইডটো চাবগৈ আমি গৈ আহিছোঁ আৰু এনেকুৱা আছেনে যে তেখেতসকলে চবখিনি দিছে আপোনালোকে খালি মাজত নাই একো দিয়া নাই কোনোৱে আপোনাক মই আপোনাৰ ষ্টুডিঅ'ত মই আনি মাতি দিব কোনোৱে 1 টকা দিয়া নাই কোনেও দিয়া নাই 1 টকা দিয়া নাই ক'ব নোৱাৰিব কোনোৱে ফেৰিটেল ছ'চাইটিয়ে গোটেই A to Z খৰচ কৰিছে গোটেইখন বিয়া যিমান গোটেই এই 27খন বিয়া এই 17খন বিয়া 1 টকাও খৰচ কৰা নাই গাড়ী ভাড়া পৰ্যন্ত লৈ আনি পেলাই গুৱাহাটীত বিয়া পাতাই দিছোঁ নহয় মই সেইকেইখন বিয়াৰ কথা কোৱা নাই মই কৈছোঁ যিমানকেইখন বিয়া এতিয়ালৈকে আপোনালোকে পাতিলে আচ্ছা ওকে তেওঁলোকে নিজৰ বিয়াকেইখনৰ পইচা নিজে তেওঁলোকে বিয়া তেওঁলোকতো ৱেল টু ডু ঘৰৰ মানুহ তেওঁলোকৰ নিজৰ খৰচ কৰে নিজৰ পৰা কৰে সেইটোত আমাৰ কণ্ট্ৰিবিউশ্যন নাই কাৰণ তেওঁলোকে আমাক 1500 টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিলে তাৰপিছত তেওঁলোকে নিজৰ ঘৰত নিজৰ ডাঙৰকৈ গ্ৰেণ্ডকৈ বিয়া পাতে মোলৈ মাতে মই যাওঁ আমাৰ ফেৰিটেল ৱেডিং ছ'চাইটিৰ মানুহখিনিও যায় বিয়া বাৰু খাই আহেগৈ তেনেকৈ কোনোবাই জনায় কোনোবাই নজনায় সেইটো তেওঁলোকৰ পাৰ্চনেল কথা কিন্তু মোক কৰি দিয়া মাজৰ মানুহ হিচাপে মই যিখিনি কৰি দিব লাগে মই কৰি দিওঁ মই লগটো লগাই দিওঁ আৰু যিখিনি অকণমান খোজ খবৰ কৰিব লাগে সেইখিনি মোৰ ভলেণ্টিয়াৰ কেইজনী দি বা যিকেইজন পুৰুষ আছে আমাৰ লগত তেওঁলোকে হেল্প কৰি দিয়ে হয় আৰু ইয়াৰ পিছত মই অন্য এটি কথালৈ আহিছোঁ হয় সেইটো হৈছে আপোনাৰ ব্যক্তিগত কথা আপোনাৰ ফেমিলি আপোনাৰতো ফেমিলি আছে আপোনাৰ ল'ৰা ছোৱালী আছে আপোনাৰ হাজবেণ্ড আছে গতিকে আপুনি যে এইবিলাকত ইমান ইনভলভ হৈছে এই ক্ষেত্ৰত আপোনাৰ ফেমিলি আপোনাক কেনেধৰণে ছাপোৰ্ট কৰিছে ফেমিলি ছাপোৰ্টটো মই বহুত পাইছোঁ কাৰণ মোৰ হাজবেণ্ডো মোক মই যেতিয়া মোৰ নিজৰ পেশ্যনটোৰ কথাও ইমানকৈ ক'লোঁ তেওঁ তেতিয়া ক'লে তুমি যদি ভাল দেখিছা কৰা মোৰ একো কথা নাই প্ৰথমতে সেই ঘটকৰ শব্দটো অকণমান শুনিলে অকণমান বেয়া লাগে মানে কিছুমান অকণমান বেয়া কিয় লাগে মানে অকণমান ঠাট্টা মুডত কয় মানে মানুহে সেই ঘটক শব্দটো অকণমান ঠাট্টা ৱেত লয় তেতিয়া মানে মই ক'ৰবাত অকণমান এনেকুৱা সময়ত বেয়া লাগিছিল যে মানে মোৰ বহুত বেষ্ট ফ্ৰেণ্ড এজনী এদিন তুমি গৈ পেলাই উকালতি এৰি হ'লা ঘটকে হ'লা মানে শব্দটো ক'ৰ পৰা ক'ত আহি গ'ল তেতিয়া মই অকণমান সেইখিনি দিনাখন অকণ মাইণ্ড কৰিছোঁ তাৰপিছত আকৌ মই ভাবিলোঁ মই যেতিয়া কামটো কৰি ভাল পাওঁ ইয়াতে লোকে হাঁহিব বা লোকে বেয়া পোৱাত মোৰ কি যায় মই ভালটো পাওঁ মই বেয়া একো নহয় এতিয়া হয়তো কিছুমান মানুহৰ কাৰণে ঘটক বেয়াও হ'ব পাৰে মই নাজানো কিন্তু মোৰ ভাল লগা হৈ গ'ল কামটো মই এইটো নহয় যে মই এই দুজন খবৰ মানে কাৰোবাৰ পৰা খবৰ যদি পাওঁ আমুকৰ ল'ৰা ছোৱালী আছে বুলি মই যিটো ৰেষ্টলেছ হৈ যাওঁ মানুহজনী যে কেনেকৈ বিয়াখন কৰি দিব পাৰোঁ তেতিয়াহ'লে সেইকাৰণে মই সেই ঘটক বাদ দিয়া হ'লোঁ আৰু মই সেই ঘটকৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট নাই মোৰ কথা হ'ল আজিকালি মই অলপ ট্ৰেণ্ডত কওঁ যে আমি মেৰেজ কনচালটেণ্ট মেটচ মেকাৰ মই এনেকৈ কৈ দিওঁ আৰু মোৰ ছাপৰ্ট মোৰ হাজবেণ্ডৰ পৰা মই পূৰা ছাপৰ্ট পাইছোঁ আৰু মোক কিবা ইনভেষ্টিগেশ্যন কৰিব ক'লেও তেওঁ মোক অলপ কৰিও আনি দিয়ে যদি কেতিয়াবা মই খা খবৰ কৰিব আৰু কিছুমানৰ লিগেল মেৰেজৰ কাৰণে কোৰ্ট মেৰেজৰ কাৰণে কয় তেখেতক তেখেত হাজবেণ্ড লয়াৰ হয় তেখেতকো মই হেল্প কৰি দিবলৈ দিওঁ তেওঁলোকে সেইটো কৰি দিয়ে আৰু মোৰ চবতকৈ ডাঙৰ ছাপৰ্টটো হ'ল মোৰ ছোৱালীজনী এতিয়া এৰাউণ্ড 20 হ'ব কিন্তু তাই মোৰ মানে এতিয়াৰ দিনৰ ছোৱালীয়ে হয়তো এই ঘটক তাই ইমান বুজি নাপায় বাৰু আজিকালি কিন্তু হ'লেও তাই মোৰ মাকে এনেকৈ অনবৰতে তাই জাষ্ট মই এইবিলাক হৈ থকাৰ মাজত তাই 12 এক্সাম দিলে তাই সেই মাজতে মই বিয়া ভাতো ৰান্ধিব লাগে বিয়াৰ লোকৰ ল'ৰা ছোৱালীৰো কথা পাতিব লাগে এইবিলাক ফোনো কিমান আহি থাকে দিনটো কিন্তু মানে এনেকুৱা কেতিয়াও কোৱা নাই যে কমপ্লেইন বুলি বস্তুটো দিয়া নাই মা তুমি এইটো নকৰিবা মোৰ ডিষ্টাৰ্ব হৈছে কিবা নাই
তাই আৰু আমাৰ হয়তো ডাইনিং টেবুলখনত পাত্ৰ পাত্ৰীৰ কথাই চলি থাকে মানে আমি আমাৰ তিনিজন মোৰ ফেমিলিত এতিয়া মোৰ হাজবেণ্ড মোৰ ছোৱালী আৰু মই আমি তিনিজনে আমি মানে খুব ডিছকাশ্যন কৰোঁ শ্বি ইজ অলছ' কুৱাইট স্মাৰ্ট ইণ্টেলিজেণ্ট গাৰ্ল কিবা এটা বেয়া দেখিলে মাক মোক কৈ দিয়ে মা এইটো প্ৰফাইলত তুমি কথা কৈ আছা পাপাৰ লগত কিন্তু মই ইয়াতে অকণমান চাবা দেই মানে যদিও তাই এইটো এজ তাই বিয়া বাৰুৰ কথা বুজিব হোৱা নাই বাট ষ্টিল চামৱেৰ ইন হাৰ মাইণ্ড তাই মানে সেইটো কথা ক'ব পৰা হৈছে আৰু মই অকণমান চাওঁ তাইটো ভুল কোৱা নাই তাই ঠিকে আজিকালি ল'ৰা ছোৱালী স্মাৰ্ট হয় আমাতকৈ তেওঁলোকে কেটচ কৰিব পাৰে যে হয়তো তুমি এবাৰ চাই ল'বা দেই বিফ'ৰ মানে তুমি প্ৰপ'জেলটো কৰাৰ কাৰণে চ' আজাৰৱাইজ মোৰ ছাপৰ্টিভ পাইছোঁ ঘৰখন শিকিবলগীয়া যথেষ্ট থাকে আমাৰ হয় ল'ৰা ছোৱালীবোৰ আমি বহুত শিকিব পাৰোঁ সিহঁতে নিউ জেনেৰেশ্যন সিহঁতেও কিছুমান নতুন কথা আমাক শিকাব পাৰে আমিও আমাৰ পুৰণা কথাখিনি সিহঁতৰ থ্ৰুদি মানুহৰ মাজলৈ আমি আচলতে উলিয়াই দিব পাৰোঁ আৰু তাৰপিছতহে আমি মানে আচলতে এখন সুস্থ সবল সমাজ এখন আমি গঢ় দিব পাৰিম হয় গতিকে খুব সুন্দৰ আপোনাৰ লগত এটা আলোচনা চলিছে আৰু খুব ভাল কথা এটা যে দুটা ল'ৰা ছোৱালী অকল দুটা ল'ৰা ছোৱালী নহয় দুখন ঘৰৰ আচলতে মিল হৈছে এখন বিয়া আৰু বিয়াখনত যিখিনি আমাৰ অসমীয়া কালচাৰ বুলিয়ে কৈছোঁ বা বেলেগ বিভিন্ন ঠাইৰ বিভিন্ন বেলেগ কালচাৰ থাকে দুটা কালচাৰ এটা হয় দুখন ঘৰ এখন হয় আৰু তাৰ মাজতে যিগৰাকীয়ে এই দুখন ঘৰ এখন কৰে দুজন মানুহক এজন কৰে তেখেত হৈছে আমাৰ ঘটক বুলি ক'লে কিছুমান মানুহে বেয়া পায় বাৰু কিন্তু মই খুব ভাল পাওঁ আৰু ঘটক শব্দটো হৈছে এটা খুব সুন্দৰ শব্দ যিটো মানে কি ঘটক মানে কি ঘটনা ঘটাই দিয়ে যিয়ে মানে দুজনক লগাই দিয়ে নহয় জানো সেইটো মিনিং সেইটোৱে হ'ব দুজন মানুহক লগাই দিয়ে সেইটো নিচিনা ভাল কথা আৰু কি হ'ব পাৰে নহয় জানো আশীৰ্বাদ পাই বুলি মানুহে কৈছে যে আপুনি আশীৰ্বাদ পাব মই আশীৰ্বাদ বিচাৰি কামটো কৰাৰ মোৰ ভাল লাগে কাৰণে কামটো কৰিছোঁ সেইটোৱে কথা আৰু ভগৱান আছে আশীৰ্বাদ কৰক আমালে কৰক ৰাইজলে কৰক ল'ৰা ছোৱালীলে কৰক সেইটোৱে থাকক আৰু সকলোৱে ছাপোৰ্ট কৰিছে আমি ফেচবুকত দেখি আছোঁ মই বাইদেউৰ লগত আচলতে ফেচবুক ফ্ৰেণ্ডেই হয় গতিকে তেনেকৈ মই বাইদেউ বহুত দিনৰ পৰা দেখি আছোঁ আৰু দেখিছোঁ যে মানুহে বহুত ছাপোৰ্ট কৰিছে আৰু এখন বিয়া সংঘটিত হোৱাৰ কাৰণে বহুতখিনি কিন্তু যিটো হিম্মত বুলি কয় সেইটো দৰকাৰ কাৰণ সহজ কথা নহয় যে এগৰাকী অচিনাকি ল'ৰা বা এগৰাকী অচিনাকি ছোৱালীক লগাই দি তেওঁলোকৰ সংসাৰখন সুচাৰুৰূপে পৰিচালনা হৈছে নে নাই পিছলৈ কেতিয়াবা আপোনাৰ গাত কিবা কথা লাগিবও পাৰে সেইটো এটা ভয় মনত লাগি থাকে নহয় জানো লাগি থাকে আৰু কেতিয়াবাতো এনেকুৱা হৈছে যে ভাল পোৱা নহয় অচিনাকি ল'ৰা বা অচিনাকি ছোৱালী থাকে গতিকে তেনেকুৱা মানুহৰ মাজতো আমি এখন সংসাৰ দেখিবলৈ পাওঁ আৰু সেইখন সংসাৰো কিন্তু সুন্দৰ সুখৰ সংসাৰ হয় আৰু মানে বহুতৰ এতিয়া 3-4 বছৰ বেবী এটা হৈছে তেওঁলোকৰ এতিয়া মানে খবৰ দিয়ে বা বাচ্চাটো ডাউনটাউনত হৈছে আপুনি এবাৰ চাই যাব মই গৈ চাইও আহোঁ মানে মোৰ ঘৰুৱা ৰিলেশ্যন হৈ গৈছে বহুতৰ লগত মানে এটা তেওঁলোক ভাই ভনী নিচিনা হৈ গৈছে মোৰ খবৰ এটাতে দিয়ে দে বাচ্চাটো হ'ল বা বিয়াখনলৈ মাতিলে মই হয়তো সকলো বিয়াত দূৰণিবতীয়া বিয়াত এটেণ্ড কৰাটো অকণ মুস্কিল কিন্তু হ'লেও মই যিমানখিনি পাৰোঁ এটেণ্ড কৰোঁৱেই হয় কিন্তু আপোনাৰ যিটো এই যে সাহসটো সঁচাকৈ মানিছোঁ মই আৰু আজি নহয় মই আগৰ পৰাই ভাবি আছোঁ যে বাইদেউৰ লগত মই কথা পাতিম আৰু এই কথাটো মই নিশ্চয় ক'ম যে আপোনাৰ যিটো সাহস আপুনি যেনেকৈ আগবাঢ়ি আহিছে তেনেকৈ যদি আমাৰ মানে সমাজখনৰ যদি আৰু কেইগৰাকীমান মহিলা আগবাঢ়ি আহে তেতিয়াহ'লে মই ভাবোঁ যে সঠিক ল'ৰাজনে সঠিক ছোৱালীজনী বিচাৰি পাব আৰু সেইটোতে বেছি গুৰুত্ব দিব লাগে হয় নহয় জানো গতিকে সকলোৱে ছাপোৰ্ট কৰিব সকলোৱে ছাপোৰ্ট কৰি আছে আৰু যিসকলে কৰা নাই তেওঁলোকেও কৰিব আৰু আপোনালোকৰ যদি কমেণ্টত কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে জনাব পাৰিব আৰু বাইদেউৰ যদি নাম্বাৰটো লাগে আমি আপোনালোকক দি দিম এতিয়া স্ক্ৰীণত আপোনালোকৰ যাব আপোনালোকে সেইটো নম্বৰত বাইদেউক কণ্টেক্ট কৰিলে পাই যাব নহয় জানো বাইদেউ আৰু আপোনাৰ কাৰ্যালয়ৰ বিষয়ে অকণমান কৈ দিয়ক আমাৰ কাৰ্যালয় ৰাজগড় ভৰলু ব্ৰিজৰ ওচৰত আছে হাউচ নম্বৰ 150 তাতে 11:30 পৰা 5:30লৈকে অফিচ আৱাৰ তাতে আমি বহোঁ তাতে খালি ৰবিবাৰে বন্ধ থাকে ফ্ৰম মানডে টু ছেটাৰডে আমাৰ খোলা থাকে আৰু মোবাইল নম্বৰটো আপোনালোকে দিব বাৰু কিন্তু মানে মোবাইলটো ডে টাইমতে ফোন কৰক যেন ৰাতি ফোন নকৰক কাৰণ বহুত মানুহে মোক ৰাতিও ফোন কৰে ৰাতি কৰিলে মোৰ অকণমান ফেমিলি লাইফত অকণমান হেম্পাৰ হয় দিনতে কৰক আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক নিশ্চয় সহায় কৰিম নিশ্চয় বাইদেউ আৰু আপোনাৰ ব্যস্ত জীৱনৰ পৰা এইখিনি সময় আমাক দিয়াৰ নাই মোৰো ভাল লাগিল আজি দুখাৰ কথা ক'ব পাৰিলোঁ তাকে আৰু মনত আছিলে বহুতখিনি প্ৰশ্ন মানে সুধিম বুলি যে
কিনো কৰি আছে কিনো এইটো মানে মানে কেনেকুৱা ধৰণৰ সংস্থাই নে পইচা ক'ৰ পৰা আহে কি কথা মোৰ গোটেইখিনি মনত বহুত দিনৰ পৰা লাগি আছিলে যে মই জানিব লাগে মানে কিছুমান এটা কথা কিছুমান বস্তু থাকে নহয় যে এইটো বস্তুনো কেনেকৈ কৰি আছে সেইদিনাখন মই দেখিছোঁ এই গণবিবাহখন দেখা পাইছোঁ ইয়াতে গতিকে সেইটো এটা মই আমাৰো নিউজ দিছে চাগে সেইটো নিউজ দিছে ন গতিকে মানে সেইকাৰণে মই জানিবৰ কাৰণে বোলো কেনেকেনো কৰি আছে গতিকে বহুত দিনৰ পৰা লগ পাম ভাবি আছিলোঁ আৰু বাইদেউ যথেষ্ট ব্যস্ত তাৰ মাজতে আহিলে ইয়াতে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু অনুষ্ঠানটোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ